Hello, welcome back to my YouTube channel. আপনাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। যিহেতু বিহু আহি আছে আৰু ভাবিলো কেজুমান কাপোৰৰ কালেকশ্যন আপোনালোকলৈ লৈ আহো। আজি সেই কাপোৰ কেইযোৰে আপোনালোকক দেখুৱাম। মিক্স পাট আছে, এচি কটন আছে আৰু ৰিহা আছে। একেবাৰে কম দামৰ পৰা আপোনালোকক দেখুৱাম। তাকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। প্ৰথমতে মই দেখুৱাবলৈ লৈছো এযোৰ কটনৰ কাপোৰ। সেইযোৰ হৈছে এইযোৰ মেখেলাখন। এইযোৰ হৈছে এইখন হৈছে মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচ। কটন কাপোৰ হয়, খুব বেছি কোমল কাপোৰযোৰ, পিন্ধিবলৈ খুব আৰাম পাব। এইখন হৈছে মেখেলা। এতিয়া দেখুৱাওঁ। এইখন হৈছে ইয়াৰ চাদৰ। এনেকৈ আছে চাদৰখন, এনেকৈ কাম কৰা আছে আৰু গোটেই গাটো এনেকৈ চিলভাৰ বুটা আছে। এনেকৈ গোটেই বুটা আছে। আপোনালোকে মোৰ লাইভ ভিডিঅ' চাব পাৰে ফেচবুক পেজত। ফেচবুক পেজটো মই তলতে ডেছক্ৰিপশ্যনত দি দিম। পেজটোৰ নাম হৈছে কিং খাই। আপোনালোকে চাব, তাতে লাইভ আহি থাকোঁ। ইয়াত যিহেতু পটককৈ দিব নোৱাৰিবও পাৰোঁ, সেইকাৰণে। আৰু এযোৰ বেলেগ এযোৰ কাপোৰ আনিছোঁ। এইযোৰ হৈছে এচি কটনত। এইবিলাক হৈছে ইয়াৰ পটি আৰু এইটো হৈছে ইয়াৰ আঁচলটো। এইযোৰ এচি কটনত। এইযোৰ গোটেই গাটোতে এনেকে আছে। খুব ধুনীয়া পাৰ্পল কালাৰ। মই আগৰযোৰৰ দামটো নকলো ন, মই দামটো কৈ দিওঁ। আগৰযোৰৰ দামটো হৈছে 1550 টকা আৰু এতিয়া মই যোনযোৰ লৈ আছো গাত, এইযোৰৰ দামটো হৈছে 1600 টকা। এইযোৰ হৈছে 1600 টকা। এয়া হৈছে ইয়াৰ আঁচলটো। যেতিয়া পটি লগাব, দহি কৰিব, তেতিয়া আৰু খুব ধুনীয়া লাগিব। এইখন হৈছে ইয়াৰ মেখেলা। এনেকে মেখেলাখনত এনেকে কাম কৰা আছে। এইখন হৈছে ইয়াৰ মেখেলা। কাপোৰযোৰ গৰমত পিন্ধিবৰ কাৰণে খুব কোমল, খুব ভাল হ'ব গৰমত পিন্ধিবৰ কাৰণে। আৰু এইবিলাক সকলোবোৰ মোৰ নিজৰ কালেকশ্যন হয়। আপোনালোকে লাগিলে মোক জনালেই হ'ল। যিহেতু আগৰ পৰাই মোৰ ইয়াত কাপোৰ চোৱা মানুহ ঢেৰ আছে। মই হাতেৰে কৰা কাপোৰকেইযোৰ ৰেচপঞ্চ বহুত ভাল পাওঁ, সেইকাৰণে মই ইয়াত দেখাইছোঁ। এয়া এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ সৰু সৰু বুটা আছে আৰু হাততে এনেকৈ আছে। এয়া এইযোৰ হৈছে এইটো ব্লাউজৰ পিচ নহয় দেই। হয়, এইটো ব্লাউজৰ পিচ। ইয়াতে সৰু সৰু এনেকৈ বুটা আছে আৰু এয়া ভাল লাগিলে আপোনালোকে মোৰ পেজটোলৈও যাব পাৰে। যদি ভাল লাগিছে কাপোৰকেইযোৰ, পেজটোত গৈ পেলাই আপোনালোকে মেছেজ কৰিব পাৰে। কিংখাপ বুলি আছে, তাতে মোৰ কণ্টেক্ট নম্বৰটো আছে, তাৰপৰা ল'ব পাৰে। সেয়াই। আৰু বাকী আৰু এযোৰ দেখুৱাম। এতিয়া দেখুৱাম মিক্স পাট। এইযোৰ হৈছে মিক্স পাটৰ এযোৰ। খুব ধুনীয়া কালাৰো দেখিছেনে? খুব ধুনীয়া কালাৰ এযোৰ কাপোৰ। এইখন হৈছে তাৰ মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচ। এইখন মেখেলা। এইখন হৈছে মেখেলাখন। খুব ধুনীয়া এইটো কালাৰো, দেখিছেনে? আৰু এইখন হৈছে ইয়াৰ চাদৰ। এইখন চাদৰ। এইখন চাদৰ এনেকে ইয়াতে কাম কৰা আছে। আৰু এইফালে আছে ইয়াৰ পটিবিলাক। এইবিলাক হৈছে ইয়াৰ পটি, চাইড পটি এনেকে আছে। এতিয়া দেখুওৱা মিক্স পাটযোৰৰ দাম হৈছে 1700 টকা। যদি কাৰোবাক লাগে আপোনালোকে জনাব। প্ৰিমিয়াম কোৱালিটি মিক্স পাট, হেণ্ডমেড হয় আমাৰ গোটেইকেইযোৰ। আৰু আমাৰ কাপোৰকেইযোৰ আপোনালোকে কোৱালিটিৰ পূৰা গেৰেণ্টি পাব। যিহেতু আমি আপোনালোকে ভাল পাব যেনেকুৱা কাপোৰ তেনেকুৱা কাপোৰহে আনিছোঁ। কোৱালিটিৰ কোনো ধৰণৰ আপোনালোকে
আমাৰ তাত কমপ্লেইন নাপায় আমাৰ পৰা, সেইকাৰণে কোৱালিটিটো লৈ আমি পুৰা গ্যাৰান্টি। এতিয়া দেখাওঁ আপোনালোকক এইযোৰ পাৰ্পল কালাৰ কাপোৰ। এইখন হৈছে মেখেলা, এইখন হৈছে ইয়াৰ মেখেলাখন, আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। আজি যদি মোৰ এই ভিডিঅ'টো যদি দীঘলীয়া হয় বেছি, মই তেতিয়া দুটা পাৰ্টত দিম। আপোনালোকে প্ৰথম পাৰ্টটো চাব আৰু ছেকেণ্ড পাৰ্টটো চাব। আৰু যদিহে কমতে হৈ যায় তেতিয়াহ'লে বাৰু দুটা পাৰ্ট নকৰোঁ, আৰু যদিহে বেছি হয় তেতিয়াহ'লে মই দুটা পাৰ্ট কৰিম। আৰু যদি দুটা পাৰ্ট কৰোঁ তেতিয়াহ'লে পাৰ্ট 1 পাৰ্ট 2কে আহিব, আপোনালোকে গমেই পাব। গতিকে দুইটাই ভিডিঅ' চাব। এইখন হৈছে চাদৰ, ইয়াৰে এইকেইটা পটি, এইকেইটা হৈছে ইয়াৰ পটি কেইটা, আৰু এইটো হৈছে আচল। এই গোটেই গাটোতে এনেকে কাম কৰা, গোটেই গাটোত এনেদৰে কাম কৰা আছে। এইটো খুব ধুনীয়া পাৰ্পল কালাৰ। এইযোৰৰ দামটো হৈছে 1480 টকা। কাৰোবাক লাগিলে আমাৰ হোৱাটছএপ কৰিব। এতিয়া দেখুৱাবলৈ লৈছোঁ এযোৰ হেভি মিক্স পাট, প্ৰিমিয়াম কোৱালিটি হেভি মিক্স পাট। এইযোৰ খুব ধুনীয়া। এয়া এইখন হৈছে ইয়াৰ চাদৰ, দেখিছেনে? কালাৰটো খুব ধুনীয়া, খুব ধুনীয়া কালাৰ। আৰু এইকেইটা হৈছে পটি। এনেকে গোটেই গাটোত কাম কৰা। এইযোৰ মানে একদম হেভি কাপোৰ। আপোনালোকে যদি বিয়া বাৰু এইযোৰ বনাই কৰি পিন্ধি যায়, কোনেও নক'ব যে এইযোৰ পাটৰ কাপোৰ নহয় বুলি। একদম পাটৰ কাপোৰৰ মানে একেই, আৰু একদম পাটৰ কাপোৰৰ নিচিনা, দেখিছেনে? আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো চিম্পল, হাততহে অকল বেছিকে আছে। আজিকালি চব এনেকৈ আহিছে, হাতৰ কামখিনি বেছি থাকে, কি বডিটোত নাথাকে, কাৰণ গোটেইযোৰ যে হেভি, তাৰ কাৰণে হেভি ব্লাউজটো নিদিয়ে। আৰু এইখন হৈছে মেখেলা, এইখন মেখেলা। ইয়াৰ পাছতে এখন এই কাপোৰযোৰৰ দাম হৈছে 2150 টকা। যদি কাৰোবাক লাগে তেতিয়াহ'লে মোক মেছেজ কৰিব। এইযোৰ কাপোৰৰ দাম 2150 টকা, যিহেতু হেভি আৰু কোৱালিটিটো বহুত ভাল। এইখন হৈছে মিক্স পাট ৰিহা, কালাৰটো দেখিছেনে? খুব মৰম লগা কালাৰ, আৰু এনেকে পটি লগোৱা আছে। এইখন মই খুলি নেদেখাওঁ, যিহেতু গম পাইছে দেখি। কালাৰটো এছ কালাৰ, খুব ধুনীয়া। এইখনৰ দাম হৈছে 400 টকা। এইখন ৰিহাৰ দাম 400 টকা। এতিয়া আৰু এযোৰ মই ৰিহা ছেট, আগৰখন আছিলে ছিংগল ৰিহা, আৰু এইযোৰ হৈছে ৰিহা ছেট। এইযোৰ এনেকে এইবিলাক চাইড পটি আছে, আৰু এই আঁচলটোতে এনেকে আছে চিম্পলকে, আৰু মাজত এইখিনি এনেকে বুটা আছে। এইযোৰ খুব ধুনীয়া, কালাৰটো বহুত ধুনীয়া, গ্ৰীণ টাইপৰ, মেহেন্দি গ্ৰীণ, মেহেন্দি কালাৰ, আৰু এনেকে বুটা আছে। ইয়াৰ চাদৰখন এনেকুৱাই হ'ব চিম্পলত, আৰু যোনখন মেখেলা আছে মেখেলাখন হেভি। মেখেলাখন দেখুৱাইছোঁ। এইখন হৈছে তাৰ মেখেলাখন হেভি, মই কৈছোৱে মেখেলাখন ইয়াত হেভি কাম কৰা আছে। আৰু এইটো ব্লাউজ পিচটোতো চাদৰখনৰ নিচিনাকে বুটা দিয়া আছে। এইটো হৈছে ৰিহা ছেট, আৰু ইয়াৰ দামটো হৈছে 1600 টকা। ইয়াৰ পাছতে এযোৰ আনিছোঁ ৰঙা কাপোৰ এযোৰ। এইযোৰ খুব ধুনীয়া কাপোৰ। এইখন হৈছে ইয়াৰ মেখেলা, ৰঙাটো দেখিছেনে? খুব ধুনীয়া ৰঙা। আৰু এইটো হৈছে ব্লাউজৰ পিচ, ব্লাউজ পিচটো এনেকে কাম কৰা আছে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কোনযোৰ কাপোৰ বেছি ভাল লাগিছে, কোনযোৰ কাপোৰৰ কালাৰটো ভাল লাগিছে, কোনযোৰ কাপোৰ বহুত বেছি ভাল লাগিছে। আৰু যদি আপোনালোকৰ আছে এনেকুৱা তেতিয়াও জনাব। এইখন হৈছে ইয়াৰ মেখেলা, এইযোৰ মিক্স পাটেই হয়। আৰু
এইযোৰৰ দামটো হৈছে 1400 টকা। যেহেতু বিহু কালেকশ্যন আনিছোঁ, ইমান বেছি দামী অনা নাই। বিহুত সকলোৱে কিনক, সকলোৱে পিন্ধক, সেইবাবে এয়া হৈছে ইয়াৰ চাইডপটিকেইটা এনেকৈ আছে। আৰু এইখন হৈছে ইয়াৰ চাদৰ। চাদৰখনতো গাটোত এনেকৈ কাম কৰা আছে। এয়া এনেকৈ কাম কৰা আছে চাদৰখনত, আৰু এইটো আঁচল। আৰু এখন ছিংগল ৰিহা আছে, এখন হৈছে এখন ছিংগল ৰিহা। ইয়াতে এনেকে চাইডত এনেকে পটি লগোৱা আছে। এখনো খুব ধুনীয়া, কালাৰটো দেখিছেনে? খুব ধুনীয়া কালাৰ। এইখন মাত্ৰ 300 টকা। ইয়াৰ আৰু কালাৰ আছে, কিন্তু এতিয়া মই এখনহে দেখাইছোঁ। এখন 300 টকা। আৰু শেষত আৰু এযোৰ আছে, এইযোৰ দেখুৱাই দিওঁ, যিযোৰ মোৰ খুব পচন্দৰ। আৰু এইযোৰ হৈছে প্ৰিমিয়াম কোৱালিটিৰে মিক্স পাট। কপাৰ আৰু চিলভাৰ ৱৰ্ক কৰা আছে, খুব ধুনীয়া। কালাৰটো খুব ধুনীয়া, মৰম লগা, একদম মিঠা এটা ৰং। এযোৰ ৰেডি টু ৱেৰ। ইয়াতে কাম কৰাই আছে, দহি কৰা আছে, আৰু পটি লগোৱাই আছে। আৰু ইয়াৰ মেখেলাখন দেখাওঁ। এইখন হৈছে ইয়াৰ মেখেলা। দুটাকে দেখাইছোঁ, চিধাকে দেখাওঁ। যিহেতু মই লাইভ আহিছিলোঁ, এইমাত্ৰ লাইভ আহি আজৰি হৈছিলোঁ, সেইকাৰণে কাপোৰখিনি তেনেকৈ আছে, আৰু ভাবিলোঁ তেনেকৈ আপোনালোককো দেখুৱাওঁ ইউটিউবৰ কাৰণেও ভিডিঅ' এটা বনাওঁ, তাৰ কাৰণে এনেকৈ আহিলোঁ। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, চিম্পল ব্লাউজ পিচ, হাতত কাম কৰা আছে। আৰু এইটো হৈছে মেখেলা, এখন মেখেলা। আৰু ৰঙাযোৰৰ দামটো হৈছে, ইয়াৰ আগত দেখুওৱা ৰঙাযোৰৰ দামটো হৈছে 1450 টকা, আৰু এতিয়া মই দেখুওৱাযোৰৰ দাম হৈছে 1800 টকা। যদি আপোনালোকৰ কাৰোবাক দৰকাৰ হয়, তেতিয়াহ'লে মোক জনাব আৰু ল'ব পাৰিব। ইমানে আছিলে আজিৰ ভিডিঅ'টোত। আকৌ নতুন ভিডিঅ' লৈ আহিম, আকৌ চাব, নতুন কালেকশ্যন লৈ আহিম। আৰু বাকী সেয়াই, যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একদম নাপাহৰিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব। বাকী আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।